গুড মৰ্ণিং এভৰিৱান সকলোকে আনিটি মিনি ব্লগলৈ স্বাগতম। এয়া ৰাতিপুৱাই মই ভাতটো আজি জুইত বনাওঁ বুলি জুইতে ভাতটো বহাই দিলোঁ, মানে মাৰ কাঢ়ি দিলে ভাতটো খাবলৈ ভাল লাগে। আৰু লৈছোঁ লাই শাক কেইডালমান আৰু এয়া পুখুৰীৰ মাছ। এই লাই শাকখিনি ভাজি ল'লোঁ আৰু আজি জুইতে মাছটো পুৰি খাম বুলি ভাবিলোঁ। মাছকেইটা প্ৰায় হৈ গৈছে, এতিয়া মই জুইটো উলিয়াই লৰালৰিকৈ বাৰীলৈ গ'লোঁ। ধনিয়া নহৰু পাত পিঁয়াজ পাত কেইটামান উঠাই লওঁ বুলি। পিটিকা বুলি ক'লে এইকেইটা বস্তু দিলেহে ভাল লাগে, নহয়নে বাৰু? আৰু এইখিনি মই এতিয়া ধুই মেলি একেবাৰে কাটি লৈ তাৰপিছত মাছখিনি চাফা কৰি লৈছোঁ। মানে কাঁইট আৰু পেটুখিনি গুচাই লৈছোঁ। তাৰপিছতে ইয়াতে নিমখ অকণমান আৰু মিঠাতেল অকণমান দি দিম। কেঁচা জলকীয়াও দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ সানি ল'ম। আৰু এনেকৈ মাছ জুইত পুৰি পিটিকা কৰি খাই কোনে কোনে ভাল পায় জনাবচোন দেই। আৰু মোৰ এয়া পিটিকা ৰেডি হৈ গ'ল। আজি ৰাতিপুৱাৰ সাজত ধনিয়াৰ চাটনি, লাই শাকৰ ভাজি, মাছৰ পিটিকা, অকণমান আচাৰ আৰু ফুলকবি বিলাহী মাছৰ চব্জি। আজিলৈ ইমানে।